ৰূপমদা তোমাক জনাও প্ৰণাম। ৰূপমদা তোমাক জনাইছো প্ৰণাম। তুমি আমাৰ প্ৰাণৰ স্পন্দন, নৱসূৰ্যৰ জ্যোতিষ্ক হৈ আলোকিত কৰা তুমি মানৱ সমাজ। তোমাৰ কবিতাৰ মাজেৰে বৈ যায় মানৱতা আৰু সমন্বয়ৰ বিৰতিধাৰা। ৰূপমদা তুমি যুগে যুগে থাকা প্ৰতিজনৰ হৃদয়ৰ জনতাৰ হৃদয়ত। তোমাৰ কবিতাৰ সৃষ্টি হ'ল এখন নতুন পৃথিৱী, য'ত বিক্ৰী নহয় মানুহৰ কেঁচা তেজ, য'ত বিক্ৰী নহয় মানুহৰ বিবেক। সেই সংস্কৃতি সমন্বয়ৰ পূজাৰী তোমাৰ সৃষ্টিৰাজিয়ে বৰ অসমক কৰিছে খাবপনি। বিভিন্ন জাতি জনজাতি একতাৰ দোলেৰে বান্ধি বহিছিলে এখন সমন্বয়ৰ সমাজ। সেই ভুৱনমুখী কবি তোমাক যাচিছো ধন্যবাদ।